Hello guys, welcome back to my YouTube channel. Assam Fellows অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি গোলাঘাটৰ জামুগুৰি নামৰ এঠাইলৈ যাম। তো মই ঘৰৰ পৰা খোজকাঢ়ি ওলাই আহি আছোঁ। মোৰ এজন লগৰ ৰখি আছে। আমি দুটা বাইকত যাম। তো সি ৰখি আছে। যে জামুগুৰিলৈ যাম, জামুগুৰিত কি দেখিম সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকিব। নতুনকৈ অহাসকলক ভিডিঅ'লৈ আদৰণি জনাইছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাই ধন্যবাদ। তো বন্ধুসকল দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেলৰ চিৰি কিনাৰে কিনাৰে গৈ আছোঁ। মই দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো ৰাস্তা চাওক, চাৰিওকাষে জংঘল, তাৰ মাজে মাজে এইটো ৰাস্তা কি সুন্দৰ ৰাস্তা, দুয়োকাষে বাগান। ব'লকচোন আৰু তাত গৈ কি কৰিমগৈ। জংঘল, একদম চাৰিওকাষে জংঘল। ৰাস্তাবিলাক চব ভালে ৰাস্তা, অকণমান এইখিনিতে বেয়া পালোঁ আৰু ধুনীয়া ৰাস্তা। আৰু বাগানখন চাওকচোন কি ধুনীয়া, ষ্টেপ হৈ থকা দেখিলে এতিয়া ভাল লাগিলে। আপোনালোকক দেখালোঁ। এটা পৰিৱেশ দেখিলোঁ। চব এনেকুৱা ঘৰ আজিকালি দেখিবলৈ নাই। এনেকুৱা লাগিলে দুটা বস্তু দেখিলোঁ। মাছ ধৰা সঁজুলি হয়, চিনি পায় চিন্তা জনাইছোঁ নাম কি। ইয়াত একটা ৰঙা বগা ট্ৰেইন চক 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 গৈ আছে। এখন যাত্ৰীবাহীয়ে হয়। তো সেই গাঁৱৰ পৰিৱেশটোত দেখিলে এটা পুখুৰীত বিলত মানে মাছ মাৰি আছে। আমি নামি গ'লোঁ। তো আমি বোকাত নাই নামা, কাপোৰ এক্সট্ৰা নিয়া নাই কাৰণে। তো গাঁৱৰ ল'ৰাকেইটাই জাল পাতি আছে, সেই অকণমান চালোঁ আৰু। তো গতিকে সেয়াই আৰু ভিডিঅ'টো আজি বিশেষ ইম্পৰ্টেণ্ট নহয়, প্ৰাকৃতিক পৰিৱেশৰ কিছুমান দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।